শীতৰ পুৱাবেলা গাঁওখন তেতিয়াও কুঁৱলীৰে ঢাক খাই আছিল। বাছ ষ্টেণ্ডৰ কাঠৰ সেই বেঞ্চখনত বহি আছিল এজন বৃদ্ধ মানুহ। হাতত এটা পুৰণি কাপোৰৰ বেগ। বেগটোৰ ভিতৰত আছিল এখন গামোচা, দুটামান হয়তো কমলা আৰু এটা ষ্টীলৰ ডাবা, যাক আমি ষ্টীলৰ টিফিন বক্স বুলিও কওঁ। ডাবাটোত আছে অকণমান পায়স, নিজ হাতে বনোৱা। কাৰণটো হ'ল আজি সেই বৃদ্ধজনৰ জীয়েক অনামিকাৰ জন্মদিন। বহুদিন ধৰি জীয়েকৰ ঘৰলৈ অহা হোৱা নাই। চহৰত ডাঙৰ চাকৰি পোৱাৰে পিছৰে পৰা ব্যস্ততা বাঢ়িছে, ফোনো কমি গৈছে। তথাপিও বৃদ্ধ দেউতাকৰ মনত আজিও সেই আগৰ সৰু ছোৱালীজনীয়ে হৈয়ে আছে। যিজনী ছোৱালীয়ে জন্মদিন আহিলেই দেউতাকৰ কোলাত উঠি কৈছিল, দেউতা, আজিৰ দিনটো কেৱল মোৰ নহয়, তোমাৰো। সেই কথাবোৰ ভাবিয়ে সেই বৃদ্ধ মানুহজনৰ ওঠত এটা সৰু হাঁহি জিলিকি উঠিল। চহৰখনত উপস্থিত হৈ বহু কষ্টেৰে সেই বৃদ্ধজনে জীয়েকৰ ফ্লেটটো বিচাৰি উলিয়ালে। দুৱাৰত কলিং বেল বজোৱাৰ পিছত ভিতৰৰ পৰা এজনী মহিলাই দুৱাৰ খুলিলে। চকুত অসন্তুষ্টি। কাক লাগে? বৃদ্ধ মানুহজনে লাজুক হাঁহি এটি মাৰি ক'লে, মই অনামিকাৰ দেউতা। মহিলাগৰাকী আচৰিত। তাৰ পিছত ভিতৰলৈ চাই মাতিলে, অনামিকা, তোমাৰ দেউতা আহিছে। কিছু সময় পাছত আধুনিক সাজ পোছাক পিন্ধি অনামিকা ওলাই আহিল। চকুত আচৰিতৰ সলনি বিৰক্তি বেছি আছিল। দেউতাকক দেখি যেন বিৰক্তহে অনুভৱ কৰিছিল। আচলতে দেউতাকক দেখি আচৰিত হ'ব লাগিছিল। দেউতা, আগতে ক'ব নোৱাৰিলা নেকি? মানুহজন থতমত খাই গ'ল। মই ভাবিলোঁ আচৰিত কৰিম। অনামিকাই ওচৰৰ মানুহবোৰলৈ এবাৰ চাই লাহেকৈ ক'লে, ইয়াত এনেকৈ হঠাৎ আহিব নালাগে, মোৰ অফিচৰ মানুহ আছে। এই এষাৰ কথাই বৃদ্ধ মানুহজনৰ বুকুৰ ভিতৰত কিবা এটা ছিঙি পেলালে। তথাপিও তেওঁ হাঁহিবলৈ চেষ্টা কৰিলে আৰু বেগটোৰ পৰা সেই ষ্টীলৰ সৰু টিফিনটো উলিয়াই ক'লে, তোৰ বাবে পায়স বনাই আনিছোঁ মা, তই সৰুতে বহুত ভাল পাইছিলি নহয়। অনামিকাই সেই ষ্টীলৰ টিফিনটোৰ ফালে চাই কপাল কোচালে। দেউতা, এইবোৰ ইয়াত কোনেও নাখায়। তুমি এইবোৰ কিয় কষ্ট কৰি আনিলা? এইবাৰ বৃদ্ধ মানুহজন নিঃশব্দে থিয় হৈ ৰ'ল। মুহূৰ্ততে যেন সেই মানুহজনৰ বহু বছৰৰ মৰমবোৰ, স্নেহবোৰ অচিনাকি হৈ পৰিল। সন্মুখত থকা নিজ জীয়েকজন যেন এক অচিনাকি মানুহ। সেই সময়তে ভিতৰত ৰুমৰ পৰা এটা সৰু ছোৱালী দৌৰি আহিল, অনামিকাৰ 5 বছৰীয়া জীয়েক। মা, এই দাদু কোন? বৃদ্ধ মানুহজনৰ চকু দুটা হঠাৎ জিলিকি উঠিল। কঁপি থকা হাতেৰে পকেটৰ পৰা এটা চকলেট উলিয়াই দিলে। ছোৱালীজনীয়ে হাঁহি চকলেটটো ল'লে। তাৰপিছত হাতত থকা টিফিনটোলৈ চাই সুধিলে, ইয়াত কি আছে? বৃদ্ধ মানুহজনে মৰমেৰে ক'লে, পায়স আছে। পায়স খাবানে তুমি? ছোৱালীজনীয়ে এটা চামুচ আনি চামুচেৰে মুখত লৈ পায়স কণমান মুখত লৈ আনন্দৰে চিঞৰি উঠিল, ৱাহ, বহুত মজা। ঠিক সেই মুহূৰ্ততে বৃদ্ধ মানুহজনৰ চকুৰ কোণত পানী জমা হ'ল। কাৰণ বহু বছৰৰ পিছত প্ৰথমবাৰৰ বাবে কোনোবাই তেওঁৰ মৰমক অৱহেলা নকৰি আনন্দৰে গ্ৰহণ কৰিছিল। কিছু সময় পিছত মানুহজন উভতি যাবলৈ ওলাইছিল। অনামিকাই আনুষ্ঠানিকভাৱে ক'লে, ঠিক আছে দেউতা, সময় পাই কেতিয়াবা ফোন কৰিবা। বৃদ্ধ মানুহজনে মাত্ৰ মূৰ দুপিয়ালে আৰু অকণমান হাঁহিলে। কিন্তু দুৱাৰৰ ওচৰ পালে হঠাৎ পিছফালৰ পৰা সৰু ছোৱালীজনীয়ে দৌৰি আহি তেওঁৰ গামোচাখনত ধৰি ক'লে, দাদু, আকৌ আহিবা নেকি? এইবাৰ বৃদ্ধ মানুহজনে
আৰু নিজকে ধৰি ৰাখিব নোৱাৰিলে। চকুপানী টোপটোপে বৈ আহিল, কাৰণ সেই বৃদ্ধ মানুহজনে হঠাৎ অনুভৱ কৰিলে নিজৰ জীয়েকে হয়তো ডাঙৰ হৈ দেউতাকৰ মৰমবোৰ পাহৰি গৈছিল, দেউতাকৰ স্নেহবোৰ আজি দলিয়াই পেলাইছে। কিন্তু সেই সময়তে সেই মৰমটো আকৌ উভতাই দিছে তেওঁৰ জীয়াৰীৰ নাতিনীৰ ৰূপত। কিছু ভালপোৱা কেতিয়াও শেষ নহয়, মাথো মানুহ সলনি হয়। আপুনি যদি কাৰোবাক কেতিয়াবা ভাল পাইছে বা মৰম দিছে, স্নেহ দিছে, সন্মান দিছে, সেইবোৰ আপুনি নাভাবিব কাৰোবাৰ ওচৰত আপোনাৰ মৰম, স্নেহ, সন্মান এইবোৰ শেষ হৈ গ'লেও কাৰোবাৰ ওচৰত তাৰ মূল্য আছে। আমি হয়তো বুজি পাব লাগিব যে কাৰ ওচৰত আমাৰ মৰম স্নেহৰ মূল্য আছে আৰু কাৰ ওচৰত আমাৰ মৰম স্নেহ বা ভাল পোৱাৰ মূল্য নাই। আমাক কোনোবাই বেয়া পালেও আমি সেইবোৰ কথাত ধৰি থাকিব নালাগিব। প্ৰকৃততে আপুনি যদি এজন ভাল মানুহ, আপুনি যদি কাৰোবাক মনে প্ৰাণে ভাল পায়, কাৰোবাক মৰম দিয়ে, তেতিয়া নিশ্চয় তেওঁৰ অন্য এটা ৰূপত হ'লেও কোনোবাই আপোনাক সেই মৰমৰ স্বীকৃতি প্ৰদান কৰিবই। আজিলৈ এৰিলোঁ। মোৰ এই কাহিনীটোৱে যদি ক'ৰবাত আপোনাক অকণমান চুইছে, তেতিয়াহ'লে লাইক আৰু শ্বেয়াৰ কৰি দিব, যাতে আনেও এই কাহিনীখিনিৰ সহযোগিতা কৰিব পাৰে। আৰু মোৰ লগত এনেকুৱা কথাৰ লগত জড়িত হ'ব বিচাৰিলে মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত সদায় থাকিব। আজিলৈ এৰিলোঁ, পুনৰ আপোনালোকক লগ পাম। আজিলৈ নমস্কাৰ।